Hello everyone, welcome back to Trishna's Assamese cookbook. আজি মই এটা মাছৰ মাথাৰ ফ্ৰাই ৰেচিপি লৈ আনিছোঁ। বহুতেই সিম্পল হয়, ইজি হয় আৰু খাবলৈও খুব ভাল লাগে। এনেকৈ এবাৰ মই যেনেকৈ বনাইছোঁ তেনেকৈ এবাৰ বনাই চাবচোন। তো তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। মই ইয়াত ৰৌ মাছৰ মাথা লৈছোঁ। মই এইখিনি ভালদৰে ধুই পিনি একচুৱেলি অকণমান নিমখ আৰু হালধি লাগি গ'ল মোৰ। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিলোঁ ভালকৈ। তাত মই 2-3 টেবল স্পুনমান মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালদৰে মই গৰম হ'বলৈ দিম। তাৰপিছত 1 টেবল স্পুন মই ইয়াত জিৰা এড কৰিছোঁ আৰু এটা শুকান জলকীয়া এনেকৈ মাজেদি ফালি দিছোঁ। এতিয়া এইখিনি মই মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু এইখিনি ভালদৰে ফুটিবলৈ দিম। তাৰপিছত মই এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ। চিন্স অকল মই পিঁয়াজেই দিম, সেইটো কাৰণে অকণমান বেছি পিঁয়াজ দিলে এইটো খাই ভাল লাগে। আৰু লগতে মই শুকান জলকীয়া কেইটামান দিছোঁ। এতিয়া এইখিনি ভালদৰে মই কালাৰটো চেঞ্জ হোৱালৈকে ভাজিলোঁ। আৰু এতিয়া ইয়াৰ ওপৰতে মই 1 টেবল স্পুন জিঞ্জাৰ গাৰ্লিক পেষ্ট এড কৰিছোঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে আমি এইখিনি এনেকৈয়ে ভাজিব লাগিব। এতিয়া মই ইয়াত মাথাকেইটা দি দিছোঁ। মাথাখিনি দিয়াৰ পিছত ভালদৰে এবাৰ পিঁয়াজ আৰু জলকীয়াখিনিৰ লগত মই ভালদৰে এনেকৈ মিক্স কৰি দিম। এতিয়া ইয়াত মই নিমখ সোৱাদ অনুসৰি দিছোঁ। আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুসৰি কম বেছি কৰি ল'ব। আধা টেবল স্পুন মই ইয়াত ধনিয়া পাউডাৰ দিছোঁ। আধা টেবল স্পুন হালধি দিছোঁ আৰু ইয়াত মই আধাতকৈ অকণমান কম ৰেড চিলি পাউডাৰ দিছোঁ। আৰু ইয়াত বেছি মছলা দৰকাৰ নহয়। তো এইখিনি মছলাখিনি দিয়াৰ পিছত আমি এইখিনি ভালদৰে মিক্স কৰি দিম। এনেকৈ মিক্স কৰি দিব। তাৰপিছত মই ইয়াত কভাৰখন দি পিনি 10 মিনিটৰলৈকে মিডিয়াম ফ্লেমত এইখিনি ৰাখি থ'ম। মাজে মাজে আপোনালোকে উঠাই চেকো কৰিব পাৰে। এতিয়া মই 10 মিনিটৰ পিছত এইখিনি উঠাই চাইছোঁ আৰু মাজতে মই এবাৰ লৰাই দিছিলোঁ। এতিয়া মই আকৌ এইখিনি এনেকৈ উলটিয়াই দিম অকণমান কোমল হোৱালৈকে, যাতে আমি যেতিয়া হেতাখন দিওঁ যাতে আমাৰ ইজিলি ভাং খাই আহে এইখিনি। এতিয়া মই আকৌ কভাৰখন দি পিনি 5 মিনিটৰলৈকে ৰাখি থ'ম। এতিয়া 5 মিনিটৰ পিছত মই উঠাই চাইছোঁ। এয়া মই ভাঙি চাইছোঁ, দেখিছেনে ধুনীয়াকৈ ইজিলি এইখিনি ভাং খাই গৈছে। এতিয়া আমি যিমান পাৰোঁ সিমান এইখিনি ভাঙি দিব লাগিব। এনেকৈয়ে ভাঙি দিব গোটেইখিনি। এয়া মই কমপ্লিটলি ভাঙি দিলোঁ। ভাঙাৰ পিছত আমি এইখিনি ভালদৰে মিক্স কৰি দিম। মিক্স কৰি দিয়াৰ পিছত আকৌ মই গেছত এইখিনি 5 মিনিটৰলৈকে মিডিয়াম ফ্লেমত ৰাখি থ'ম কভাৰখন দি। এতিয়া মই 5 মিনিটৰ পিছত কভাৰখন উঠাই পিনি চাইছোঁ এইখিনি আমাৰ ৰেডি হৈ গৈছে। ইয়াৰ ওপৰত যদি আপোনালোকৰ ওচৰত ধনিয়া থাকে, ধনিয়া অলপ দি দিলেও খাবলৈ খুব ভাল হয়। মোৰ ওচৰত নাছিলে কাৰণে দিয়া নহ'ল। চ' এইখিনি হৈ গ'ল। এতিয়া ব'লক আহক আমি ছাৰ্ভ কৰি লওঁ। চ' এয়া মাছৰ মাথা ফ্ৰাই ৰেডি হৈ গৈছে। এনেকৈ এবাৰ বনাই চাবচোন, খাবলৈ বহুত টেষ্ট লাগে গৰম গৰম ভাতৰ লগত। আৰু বেছি সময়ো নালাগে, বেছি কষ্টও নহয় আৰু কম ইনগ্ৰেডিয়েণ্টছৰ সৈতেই বনি যায়, খাবলৈও খুব টেষ্ট হয়। চ' দেন এতিয়ালৈ আহোঁ আৰু এটা নেক্সট ভিডিঅ' লৈ পিনি জল্দিয়ে লগ পাম। টিল দেন বাই বাই, বি ছেফ এণ্ড বি হেল্ডি।